Hello guys, good evening. যিহেতু বিহু পালেহি বহাগৰ বিহু সাজিব ওলাইছোঁ পিঠা বনাবলৈ হাজবেণ্ডৰ ঘৰত প্ৰথম পিঠা বনাম আজি ভাবিলোঁ ভিডিঅ'টো বনাই থওঁ আৰু আপোনালোককো দেখাওঁ মইনো কি পিঠা বনাইছোঁ আপোনালোকেও চাওক আৰু যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব প্লিজ বেয়া কমেণ্ট নকৰিব দেই মই আৰৈ চাউল আৰু উখোৱা চাউল মিক্স কৰি গুড়ি কৰি লৈছোঁ তাৰপিছত এয়া নাৰিকল মই পিচি লৈছোঁ আৰু এয়া চেৰি অলপ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এয়া হৈছে চেনি তাৰপিছত আৰু লাগিব লং ইলাচি মই সেয়া পিচি থোৱা আছে আৰু এইটো হৈছে লাইটৰ পৰা বনাই লৈছোঁ আৰু মেইন বস্তুটো লাগিব প্ৰেছাৰ কুকাৰ এইটো এয়া চাওক এই যতনটোত মই দিয়া এয়া পিঠাগুড়িৰ লগত মিক্স কৰি লোৱা নাৰিকল চেনি আৰু লং ইলাচি মিক্স কৰি ইয়াত ভৰাই দিছোঁ দেখিছেনে ফুলটিকৈ নহ'লেও হ'ব তাৰ ওপৰত দিছোঁ এই কাটি থোৱা এইটো চেৰি টুকুৰাকণ লগাই দিছোঁ এয়া দেখিছেনে তাৰপিছত এই প্ৰেছাৰ কুকাৰত যে এইটো যে থাকে যে এইটো ইয়াৰ পৰা আঁতৰাই ল'ব তাৰপিছত মই এইটো ভৰাই দিম চাওক এইটো খুব বেছি 15 ছেকেণ্ডমানৰ পাছত এইটো হৈ যায় এইটো মই ইয়াৰ পৰা আঁতৰাই দিম এই দেখিছেনে প্লেট এখনত এনেকৈ লুটিয়াই দিব এইটো তাৰপিছত হৈ গ'ল এয়া মই বনোৱা পিঠাখিনি এয়া কেনেকুৱা হৈছে দেখিবলৈ ক'বচোন খায়ো টেষ্টি লাগে বাৰু যদি খাব বিচাৰে আহিব আমাৰ ঘৰলৈ বিহু খাবলৈ সকলোলৈকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাই